গাইস ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল ভোট জলকীয়ালৈ। তো ভোট জলকীয়াৰ আপোনালোকৰ নতুন এটা খণ্ডলৈ আপোনালোক স্বাগতম জনালোঁ। মানে আজি ইয়াত আপোনালোকে দেখা পাব দুটা ভিডিঅ' দেখা পাব। তাৰ ভিতৰত এটা ভ্লগ দেখা পাব। আগতে ফাৰ্ষ্টতে আমি ভ্লগটো দেখাম, নেক্সট আপোনালোকে দেখা পাব এটা আনবক্সিং ভিডিঅ'। নতুন এটা বস্তু এটা আনিছোঁ, তাৰে আনবক্সিং ভিডিঅ'ত আপোনালোকে দেখা পাব। আৰু তো ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মানে এটা বেয়া খবৰ এটা মোৰ পৰা শুনিব লাগিব। মানে খবৰটো মোৰে বেয়া। মানে কি হয়, সিদিনা মানে ফুড চেনেল এটা কৰিছিলোঁ সৰুজমান আৰু মই। সেই ফুড চেলেঞ্জত কৰিছিলোঁ, ছাত্য চপা দিছিলোঁ। সেই ছাত্য চপা যে মই টাইম দিছোঁ 2 মিনিট নহওঁতে ফুড চেলেঞ্জটো শেষ হ'ল। আৰু মই জিকিলোঁ মানে 2 মিনিট নহওঁতে সুযোগ মানে হাৰিল। তো ফুড চেলেঞ্জ তাৰপিছত আৰু এটা প্ৰেংক এটা কৰিছিলোঁ জিন্টুৰ লগত। তো জিন্টুৰ লগত ভালকৈ ফাৰ্ষ্টতে গম পোৱা নাছিল, তাৰপিছত গম পালা কোনে সেইটো হিন্দী কৰিছিলোঁ প্ৰেংক। সৰুজ মানে নতুন নাম্বাৰ আছিল, তো সেইকাৰণে প্ৰেংক কৰিছিলোঁ। কিন্তু কি হ'ল, মই ভিডিঅ'টো এডিটিং কৰিবৰ কাৰণে মই যেতিয়া চাওঁ গেলাৰীটোতে ভিডিঅ'টো নাই, ডিলেট হৈ গৈছে। তো মই চালোঁ কিবা ৰিচেণ্টলি ডিলেটেড যিটো যে থাকে তো মই চালোঁ। তো ৰিচেণ্টলি ডিলেটেড মই চোৱাৰ লগে লগে কিন্তু মই তাতে বহুত বিচাৰিলোঁ, নাপালোঁ। আৰু বেলেগ মই ফাইলত চালোঁ তাতে, কিন্তু বিচাৰি নাপালোঁ। তো কি হৈছিল নাজানো, এনে গেলা ভিডিঅ'টো বনোৱা। তো গাইজ সেইকাৰণে এইটো ভিডিঅ'ৰ কাৰণে সেইকাৰণে প্লিজ এইটো ভিডিঅ'টো ছাপোৰ্ট কৰি দিব। তো যদি আপোনালোকে কিবা জানে, যদি কিবা সেনেকৈ ভিডিঅ' ডিলেট হৈ যোৱাৰ পিছত যদি ভিডিঅ'টো আনি দিব কিবা এপ বা কিবা সেনেকৈ কিবা যদি আছে, তো আপোনালোকে কমেণ্টত নিশ্চয় ন। তো চাওঁ ভিডিঅ'টো। তো মানে এতিয়া মোৰ যোনটো হিন্দী ইউটিউব চেনেল খুলিছোঁ, মানে আগতে যোনটো তন্ময় এণ্টাৰপ্ৰাইজ চেনেল আছে সেইটো চেঞ্জ কৰি দিছোঁ। হিন্দীৰ যোনটো খুলিছোঁ সেইটোৰ লিংক থাকিব, ছাবস্ক্ৰাইব কৰি দিব। তো ধোৱা মানে কিবা হ'ল লাষ্টনো অলপ মানে দুদিনমান ঠাণ্ডাও হৈছিল, ঘৰৰ পৰা ওলোৱাই নাই। যি ঠাণ্ডা দিছে আমাৰ বৰভাগৰ ছাইডত দেখি মানে ওলোৱাই নাই একদম। ঘৰতে বাগাত দি আছোঁ, কম্বলৰ লেপচা বুৰি পেলাই বাগাত দি আছোঁ। ধুনীয়া গান শুনি আছোঁ, জুবিনদাৰ গান শুনি আছোঁ। তো সেনেকৈ তো গাইছ জিন্টুৱে বনোৱা ভেলাঘৰ এখানটিলৈকে বনাওঁতে তোমাৰ কিমান দিনমান লাগছে? এখানটিলৈকে কমপ্লিট হওঁতে 10 দিন লাগছে। এখানটি বনাওঁতে 10 দিন লাগছে বোলে। আপোনালোকৰ কেইদিন লাগে বনাওঁতে? তো মানে ঠিকে আছে বনত, খালি এখানটি অলপ ইলান দি দিছে। ইলানটো দিবা লাগিলে খেৰচে দি দিবা এইগিলাখান, নাৰা চাৰা দি দিবা ইয়াতে ধুনীয়াকৈ। তো কেইজনমান মানুহ খাব? 5জনমান থাকিব না? 5-10জন কোনো ঘৰৰ মানুহ থাকিব? কোনে থাকিব? খানা খাব নেকি? ঘৰত নাখাওঁ, ঘৰত কি হ'ব? আজি এটাই খাম, আজি নাখাওঁ। বিহুৰ পিছত খাবা? ৰাতি উৰুকত দিয়া নাখাওঁ তাতে? তো সেইখানটিয়ে তো কমপ্লিট হোৱাৰ পিছত এই ভিডিঅ'টো দি দিব দেচোন। মেজি বনাবা তাতে, মেজি দেখাই দিম। ধুনীয়াকৈ মেজি চব কমপ্লিট হোৱাৰ পিছত ভিডিঅ'টো দি দিবা। মই আমাৰ গাঁৱত বনোৱা ভিডিঅ'টো দি দিম। তো গাইছ সিদিনা মোৰ ভিডিঅ' ডিলেট হৈ গ'ল। কিবা যদি মই চালোঁ ধুনীয়াকৈ ক'ৰবাত পাওঁ না নাপাওঁ, কিন্তু নাপালোঁ ক'তো। তো যদি কোনোবা যদি জানে সেনেকুৱা কিবা মানে ভিডিঅ' ডিলেট হৈ নহয় যোৱা ভিডিঅ' যদি ক'ৰবাত থাকে, তো হেৰি কৰি দিব। তো গাইজ মেইন কোনটো বস্তু জানে? মেইন আনবক্সিং কৰা বস্তুটো হ'ল, মেইন আনবক্সিং আমি কৰিম এই বস্তুটো। তো গাইজ আজি আহিছে, বেছি টাইম হোৱা নাই, 1 ঘণ্টা হোৱা নাই বস্তুটো আহিলে। তো 1 ঘণ্টামান হৈ গৈছে দিয়ক। তো এইটো বস্তু মেইন কি বস্তু আছে ভিতৰত আপোনালোকক ভিতৰত খুলি পেলাই আপোনালোকক দেখাম। ডাইৰেক্ট মই কৈ আনো কি বস্তু আছে। তো আপোনালোকে এইটো ধৰি লওক, মই মাত্ৰ আছে। তো এটা আনবক্সিং কৰিম। তো এই বস্তুটো আমি কি দি খুলিম জানে না? এই বস্তুটো আমি খুলিম আমার বের হাতিয়ার দি, এক হাত দি খুলিম গাইছ, এক হাত দি খুলিম। লোহার একদম চব লাঠি যাব লোহার। তো ধান নাই হ'লেও আমি নিয়মটো কৰিম, নিয়মটো কৰিম। এনে অলপমান কাটি লওঁ, যিহেতু ধান নাই। এই চিৰাই কিবা দা খান ঘচি কিন্তু কাপাই নাযায়, খোলাই। তো গাইছ অলপমান নিয়মটো কৰিলোঁ। এখানতে চাইডত থৈ দিলে নহ'লে আপোনালোকে ভৰি খাব পাৰে। তো আমি কেঁচি দি কাটিব লাগিব। ये बाड्डी कैसी बाड्डी कैसी ঠোঙা ফাৰি দিম। বাड्डी कैसी তো গাইছ আহি গেলা মেইন বস্তু। বাপৰে ধুনীয়াকৈ পেকেটিং কৰিছি। একেখন কাগজ মস্ত ভাল লাগে ফুটবা। তো মই ভাবছোঁ অলপ ডাঙৰকৈ আহিব, নাহিলে সৰু বাকচ ওলাইছে। ডাঙৰ বাকচত আহিব নেকি? যাই এইগিলাখান মেইন বস্তুটো অলপ দাম ষ্টেণ্ড
বঢ়িয়া পেকেট লাগছে মজা লাগছে তো আন্ডারস্ট্যান্ড মানে সেলফি স্টিক তো গাইস খুলবে লাগবো বুঝলো তো গাইস এন্ডাল তো ভিতরে দেখিছা তো গাইস আপোনালোকৰ ওচৰত এন্ডাল বাপৰে বাপ কি এন্ডাল তো কয় কিবা ক'লে কিবা হেৰি আছে তো গাইস থিয়া হ'লা তো বঢ়িয়া খাওঁ তো গাইস ইমান দীঘল আৰু দীঘল নহয় তো গাইস কিবা কিবি আছে মোবাইলটো মোবাইলটো ইয়াত থ'ব পাৰিব মোবাইলটো এখানটিত তো এইটো ক্লিপত মোবাইলটো থিব লাগিব তো তাৰে লগত আৰু ইয়াত আপুনি ব্লুটুথ কানেকশ্যন কৰিব পাৰে মোবাইলটোৰ লগত এইটো ব্লুটুথ কানেকশ্যন তো লাইটটো জ্বলিলে গাইছ তো বেটাৰী চেটাৰী লগাই নেকি তো লাইটটো জ্বলিলে কি লাইটটোতো একটা জ্বলবে না বন্ধ কেন করে স্পেয়ারে বুঝে নি তো মানে লাইটটো বন্ধই হল বাকি লাইটটো পিছত বন্ধ কৰি আছো লাইটটো গুদি মাৰ মানে এন্ডাৰ দি মানে ডাবল কাম কৰে মানে এন্ডাৰ খোলা আপুনি এইটো নামি দিলে অলপ নামি দি পেলাই মানে বস্তুটো আমি ডাইৰেক্ট আকৌ মোবাইলটো লৈ যাওঁ ভিডিঅ'টো হেৰি কৰিব তো এন্ডাৰ অলপ দেখা কৰিব পাৰে নেকি নৰি কিবা কিবি আছে পাই গৈছোঁ মানে মোবাইলটো টানিব লাগিব এনেকৈ টানি পেলাই টিপ মাৰিব লাগিব তো এনেকৈ এণ্ডাল লৈ পেলাই এনেকৈ মোবাইলটো লৈ পেলাই এনেকৈ হেৰি কৰিব লাগিব ইমান খাটা কৰিলোঁ কিন্তু বস্তুটো মজবুত আছে যাওক কিন্তু দি ব্লুটুথ কানেকশ্যন ডাইৰেক্ট কি কৰিম ডাইৰেক্ট এটা মোবাইলটো ডাইৰেক্ট থ'ম থৈ পেলাই ডাইৰেক্ট অন কৰিম ব্লুটুথ কানেকশ্যন কেনেকৈ কৰিব পাৰে লাইটটো জ্বলি আছে দেখোন গাইছ মোবাইল দেখোন গাইছ তো গাইস খুব বন্ধ করে দাও তো গাইস আজি ভিডিওর কারণে এখান দিয়ে তো নেক্সট অতি শীঘ্রে লগ পাম আছো তো গাইস লাইটটো বন্ধই হোৱা নাই কেনেকুৱা কৰে বন্ধ এতিয়া জ্বলি থাকিব নেকি গাইস তো নেক্সট এণ্ডালি ভিডিঅ' কৰিম কেনেকৈ ভিডিঅ' হেৰি কৰে কাম লাগিব তো গাইস আজিৰ কাৰণে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগতে আপোনালোকক কৈছোঁ আগতে নতুন হিন্দী ইউটিউব চেনেল সেই হিন্দী ইউটিউব চেনেলটো সাবস্ক্রাইব করে দিব ডেসক্রিপশন লিংক থাকে অলপ সাপোর্ট কৰিব গাইজ কাৰণ মানে এনেকুৱা যাতে বস্তুবিলাক যাতে আমি যাতে বাহিৰৰ মানুহবিলাকক দেখাব পাৰোঁ মানে নেশ্যনেল লেভেলৰ মানুহবিলাকক যাতে আমি দেখাব পাৰোঁ অসমৰ বিভিন্ন জাগা বিভিন্ন ধৰণৰ বস্তু তো এইটোৰ কাৰণে আমি ট্ৰাই কৰিছোঁ তো সাপোৰ্ট কৰিব গৈছোঁ এটা বস্তু আপোনালোক ক'ব পাৰি গৈছোঁ মানে এই বস্তুটো খুলি ল'ব পাৰে এইটো এনেকৈ টানি দিলে ধুনীয়াকৈ এইটো খুলি গ'ল আৰু মই বস্তু চালোঁ এইটো বহুত দূৰৰ পৰা তাৰমানে কানেকশ্যনটো হয় বহুত ভাল বস্তু এটা কানেকশ্যনটো ধুনীয়াকৈ কানেকশ্যন হয় আপুনি মোবাইলৰ কানেকশ্যন কৰি ব্লুটুথটো অন কৰি ল'ব পাৰে ধুনীয়া বস্তু বাই গাইছ এই গাইছ মানে এতিয়া একবাৰ ট্ৰাই কৰি চালোঁ কিমান কি হেৰি কৰিব পাৰে তো গাইছ বাই গাইছ একবাৰ ট্ৰাই কৰি চালোঁ কি আছে একো প্ৰব্লেম পোৱা নাই আছে বঢ়িয়া আছে অনলাইন হেৰি দিয়া হ'ব ডেছক্ৰিপশ্যনত লিংক থাকিব